হেল্ল' এভৰিৱান, নমস্কাৰ। আজি আপোনালোকক আমাৰ ঘৰৰ পাছফালে থকা বাৰীখনৰ পৰাই ভিডিঅ' কৰি দেখুৱাইছোঁ। এয়া দেখিছে যে আমাৰ ঘৰৰ কাষৰ নামঘৰটো হৈছে। আৰু এতিয়া মই দেখাবলৈ লৈছোঁ আপোনালোকক বৰবৰুৱা মৈদাম, যিটো আমাৰ ঘৰৰ পাছফালৰ পৰা দেখিয়ে পায়। কি জানেনে, মৈদামটোৰ ওপৰতে এজোপা গছ হৈছে। সেয়া দেখিছে যে ডাঙৰ গছজোপা, সেয়াই ওচৰৰ পৰা এদিন ভিডিঅ' কৰি দেখুৱাম দেই। কমেণ্ট কৰিব আপোনালোকে যদি ভিডিঅ' লাগে। এয়া হৈছে মই এতিয়া মেগী বনাই আছোঁ। আলু ফ্ৰাই কৰি লৈছোঁ। গৰম পানীত মেগীখিনি অলপ দেৰি ৰাখিলোঁ। তাৰপাছত মেগীখিনি দি দিলোঁ। এতিয়া মছলা দি দিছোঁ, তাতে ডিম এটাও ভাঙি দিলোঁ। এয়া ধনিয়া কাটি মেগী ৰেডি। আৰু এতিয়া মই ৰাতিৰ কাৰণে ভাত বনাই আছোঁ। ভাতখিনি হ'ল। এতিয়া দালি আৰু ভাজি বনাই আছোঁ দুইফালে। উঠনি যে দেখাইছিলোঁ বাৰীখন আমাৰ, তাৰ পৰা মই ধনিয়া বুটলি আনিলোঁ নহয়। আৰু ধনিয়াৰ আজি বোলো চাটনি খাওঁ, তাকে আপোনালোককো বোলো দেখুৱাই দিওঁ। সেইটো কাৰণে আজি বিশেষ ভিডিঅ' একো নাই, এনেই অলপ ঘৰতে কি কৰিলোঁ তাকে বোলো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এইফালে মই এতিয়া কৰি আছোঁ, আদা নহৰু গুচাই ল'লোঁ আৰু নৰসিংহৰ পাত ছিঙি লৈছোঁ। ধনিয়াৰ লগত চাটনি বনাম যিহেতু। আপোনালোকে কোনে কোনে ধনিয়া চাটনি খাই ভাল পায় জনাবচোন। কমেণ্ট কৰিব কোৱা আপোনালোকে, তেতিয়াহে মোৰ ভিডিঅ' দিবলৈ উৎসাহ পাওঁ, নহয় জানো। এতিয়া মিক্সাৰ দি দিলোঁ আৰু চাটনি ৰেডি হৈ গ'ল। এতিয়া আমি ৰাতিৰ ভাত সাজ, এয়া চাটনি আছিল আৰু এইফালে কিবাকিবি ভাজি, বেঙেনা ফ্ৰাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক এটা কৰি দিব। থেংক ইউ, বাই বাই।